Hi friends, আজি আমি গুলাব জামুন বনাম দেশী কিচেনৰ এইটো পেকেটটো। এইটো বনাবলৈ আজি কি কি সামগ্ৰীৰ প্ৰয়োজন হ'ব আপোনাক মই দেখাই দিছোঁ। মই আধা কাপ গাখীৰ লৈছোঁ, আমুল তাজা গাখীৰ, আৰু বাটি এটাত আধা লৈছোঁ চেনি, আৰু অলপ ঘি লৈছোঁ, আৰু অকণমান ইলাচি কেইটামান ইয়াতে খুন্দি লৈছোঁ। আৰু একো নালাগে। এতিয়া আমি প্ৰথমে গেছটো জ্বলাই ল'ম। ইয়াত আধা পানী লৈ লৈছোঁ এইটোত কেৰাহীটোত। আপোনালোকে যিহত বনাব পাৰে, মই কেৰাহী আছে আমাৰ ঘৰত, সেইকাৰণে মই কেৰাহীটোতে সুবিধাজনকভাৱে ভাবোঁ, সেইকাৰণে মই ইয়াতে বনাম। ইয়াতে প্ৰথম মই চেনিখিনি দি দিম। আৰু চেনিখিনি মই এতিয়া হেতা এখনে লৰাই দিম। আৰু চেনিৰ চিৰাপটো বনালৈকে মই এই গুলাব জামুনৰ পেকেটটো এইটো ইয়াতে ঢালি ল'ম। ইয়াত চব মিক্সে কৰা থাকে। ইয়াত পেকেটৰ ভিতৰত থাকে, ইয়াত গোটা গোটা হৈ থাকে অলপ, আপোনালোকে ভাঙি ল'ব এনেকৈ ভালকৈ, যাতে বস্তুটো ঝৰঝৰীয়া হৈ যায়। এনেকৈ ভাঙি ল'ব। তাৰপিছত ইয়াতে মই অলপ গাখীৰ দিম, অলপকৈ দিব, আৰু এইটো আটা যেনেকৈ মঠে সেনেকৈ মঠি দিব। বৰ বেছি এনেকৈ জোৰ দি নকৰিব, একদম আলগ হোৱাকৈ ওপৰতে এনেকৈ মোহাৰি থাকিব। আটা যেনেকৈ আমি প্ৰথমে মিক্স কৰোঁ, এইটো মঠি দিওঁ, ঠিক তেনেদৰে এইটো এনেকৈ আটা মঠা দি মঠি ল'ব। আৰু প্ৰয়োজন হ'লে অলপ গাখীৰ ছটিয়াই ল'ব। এইটো ডৌটো বনাই ল'লোঁ। এতিয়া এইটো মই ইয়াতে 2 মিনিটমান থৈ দিম, আৰু 2 মিনিটমান আপোনালোকে এনেকৈ থৈ দিব। ডৌটো ইয়াত থোৱাৰ পাছত আমি চেনিৰ চিৰাপটো বনাই থকা অৱস্থাত যেতিয়া চেনিখিনি উতলিবলৈ ল'ব, তেতিয়া আমি ইয়াতে খুন্দি থৈছিলোঁ যে ইলাচি কেইটা মই ইয়াতে দি দিম। উতলাৰ লগে লগে দি দিব, বেছি আগত দিলেও গোন্ধটো নাইকিয়া হৈ যাব। সেইকাৰণে উতলোতে দি দিলোঁ, আৰু উতলোতে দি কিনে এইখিনি চেনিৰ চিৰাপটো লৰাই থাকিব। এনেকৈ আঠা হৈ যোৱালৈকে হ'ব লাগিব, আঠা হৈ যাবলৈ দিব। আৰু সময় আছে, অলপ উতলি থাকিব লাগিব। 2-3 মিনিট হৈ গ'ল। এতিয়া ইয়াতে অলপ ঘি লগাই ল'ম হাতত। অলপ ঘি লগাই ল'ম হাতত। এতিয়া আপোনালোকে যিমানটো চাইজত আৰু ভাল পায়, সিমানটো চাইজতে এনেকৈ আৰু লাড্ডুটো কৰোঁতে সদায় মন কৰিব যাতে ইয়াতে আঁচ হৈ নাথাকে, তেতিয়া ফ্ৰাই কৰোঁতে নহ'লে ফাটি যাব। মোৰ এইবোৰ সকলোখিনি মই লাড্ডু বনাই ল'লোঁ, গোল গোল। এইটো শ্বেপত আপোনালোকে বনাই ল'ব। আৰু মোৰ ইয়াত কেইটা ওলালে? 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16টা লাড্ডু ওলালে। আৰু ইয়াতে চেনিৰ চিৰাপটো বনি আছে। এইটো চেনিৰ চিৰাপটো বনি থাকিব, কিন্তু মই চেনিৰ চিৰাপটো এতিয়া
ইয়াতে লৈ আহিম, এইটো চাইডে লৈ আহিম, তেতিয়া সেইপিনে মই তেলটো গৰম কৰিব পাৰিম। আৰু আপোনালোকক ক'বলৈ থাকি গৈছিলে মোৰ আৰু এটা বস্তু ইয়াত দৰকাৰ হ'ব, এইটো ৰিফাইন তেল ব্যৱহাৰ হ'ব। মই ইয়াতে আৰু এটা কেৰাহী ব্যৱহাৰ কৰিছোঁ ফ্ৰাই কৰিবলৈ। এতিয়া আমাৰ কেৰাহীখনো ধুনীয়াকৈ গৰম হৈ গ'ল, আৰু গৰম হোৱাৰ পাছত মই ৰিফাইন তেল ব্যৱহাৰ কৰিম। আপোনালোকৰ লাড্ডুকেইটা চাই ল'ব কিমান আছে, তাৰ অনুপাতে তেল দিব, যাতে লাড্ডুৰ তলত লাগি নধৰে। আৰু এতিয়া তেলখিনি গৰম হ'বলৈ দিম। এতিয়া আমাৰ ৰিফাইন তেলখিনি ধুনীয়াকৈ গৰম হৈ গ'ল। গৰম হোৱাৰ পাছত মই এটা এটাকৈ লাড্ডুকেইটা দি যাম ইয়াতে। আৰু আপোনালোকে লাড্ডুকেইটা দিওঁতে গেছটো ল' ফ্লেমত কৰি ল'ব। তাৰপিছত ইটোৰ লগত সিটো যাতে লাগি নধৰে এনেকৈ ফ্ৰাই কৰিব। আনকেইটাও হৈ গ'ল, এতিয়া ফ্ৰাই হৈ গ'ল ধুনীয়াকৈ। এতিয়া মই চেনীৰ চিৰাপখিনিত এইখিনি দি দিব পাৰোঁ, আৰু অলপ কাঢ়া হ'লে বেছি ভাল হ'ব। আপোনালোকে যেনেকুৱা বেছি যদি আপোনালোকে কাঢ়া কৰিব বিচাৰে তেতিয়াহ'লে অলপ বেছিকৈ কাঢ়া কৰিব লাগিব। মই কাঢ়াকৈ ভাল পাওঁ, সেইকাৰণে মই অলপ বেছিকৈ কাঢ়া কৰিম। আৰু এয়া এই লাড্ডুকেইটা হৈ গ'ল। এয়া মোৰ গোলাপ জামুন ৰেডি হৈ গৈছে লাহে লাহে। ইয়াতে আৰু 2 মিনিট সময় এনেকৈ ডুবাই থৈ দিম পানীত। 2 মিনিটৰ পিছত মই বেলেগ এটা যতনত থৈ দিম। আমাৰ গোলাপ জামুন ৰেডি। খুব টেষ্টি হৈছে খাবলৈ, মই অলপ খাই চাইছিলোঁ। আপোনালোকৰ ঘৰত বনাব এনেকৈ। বিহু আহি আছে, বিহুত বনাব। এনেও কেতিয়াবা চেনি নিদিয়া চাহৰ লগত, ফিকা চাহৰ লগত খাই খুব ভাল লাগে, মিঠা মিঠা।